এয়া ঘৰত দেউতাই খেতি লগাইছিল ঘৰৰ পিছফালে আৰু এয়া ওলকবি লাগিছে দুই এটা আৰু আমি খাইছো দুই এটামান। আৰু সেইয়া নহৰু আৰু ইফালে ফুলকবি আছে, বন্ধাকবি আৰু একদম সৰু সৰু অসমীয়া আলু ৰুইছে দেউতাই। তো এই গোটেইখিনি দেউতাই পুৰা খেতি লগাই দিছে আৰু প্ৰায় খাবলৈ হৈছে, মানে আৰু একমাহমান ৰ'লে খাব পৰা হৈ যাব আৰু জানুৱাৰী মানত। চ' হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ খবৰ ভালেই। চ' আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি সম্পূৰ্ণ ভিডিঅ'টো মই ভইচ অভাৰে দিম। আমাৰ মানে ওচৰত এখন বিয়া পাতিছে, চ' গানবিলাক পিছফালে বেকগ্ৰাউণ্ডত বাজি আছে, সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ। আৰু এতিয়া বৰ্তমান মই আছোঁ শাকতলিত, দেউতাই কৰা খেতি তাতে মানে ভাত বনাই আছোঁ। তো পেটিকা এখন বনাবৰ কাৰণে মোক লাগে ধনিয়া নহৰু, চ' সেইকাৰণে তো নিব আহিছোঁ পূৰা একদম জুতি কৰি খাবৰ কাৰণে। আলু পিটিকা, ধনিয়া, নহৰু, পিঁয়াজ এনেকৈ। আৰু এয়া দেউতাই কৰা খেতি লৈছোঁ মই নহৰুৰ পাত দুটামান আৰু লৈছোঁ ধনিয়া। একদম পূৰা এই দুটা বস্তু দি মানে আপোনালোকে য'তেই দিয়ক এইকেইটা বস্তু দিলে ইমান সোৱাদ লাগে খাই। ধনিয়াৰ মানে গোন্ধতে ইমান ধুনীয়া লাগে, সেইকাৰণে মানে আলু পিটিকা এখন বনাইছিলোঁ আলুটো, চ' ভাবিলোঁ এয়াই দি দিওঁ, খাই ভাল লাগিব। এইফালে বনাই আছোঁ এয়া ঘৰৰে শাক, একদম আমাৰ পিছফালে হৈছে। আৰু এয়া আলু ভাজি আৰু ঘৰৰ ফুলকবি বাহঁতৰ পৰা দিছিল। মই মানে এটা আলু বইল কৰিছোঁ, চ' এনেকৈ খাই দিলোঁ, ধুনীয়া লাগিলে। কিন্তু আলু পোৰা হ'লে যে ইমান টেষ্ট লাগিলে হয়। ঠাণ্ডাৰ দিনত এনেকৈ আলু পোৰা, ধনিয়া আৰু নহ'লে বেঙেনা পোৰা একদম পূৰা মানে একদম অল টাইম ফেভৰিট আৰু চবৰে। আৰু আমাৰ ঘৰত মানে জুই নচলিল সিদিনাখনে ৰাতিপুৱা, চ' সেইকাৰণে আলু বইলে খাব লগা হ'ল এনেকৈ। একদম পূৰা পাৰফেক্ট বতৰ আজি জলপাই খোৱা, চ' সেইকাৰণে ভাবিছোঁ জলপাই খাওঁ এতিয়া। আৰু জলপাই ধনিয়া অলপ লৈ আহোঁ পিছৰ পৰা নেকি, তো মই এতিয়া ধনিয়া নিব আহিছোঁ আৰু একদম পূৰা ধনিয়াৰে খাম আৰু। আকৌ আহিলোঁ পিছফালে, দেখিছেনে ঘৰৰ বস্তু হ'লে কেনেকুৱা লাভ আছে। আপোনালোকৰ টেঙা কাৰ কাৰ প্ৰিয় ক'বচোন বাৰু। মোৰ হ'লে টেঙা সকলোৱে প্ৰিয়, জলপাইয়ে হওক, ৰবাব টেঙা হওক, আম টেঙা হওক, মোৰ সকলোবিলাকে মোৰ ভাল লাগে খাই। টেঙা বস্তুটোৱে মোৰ মানে বহুত প্ৰিয় এটা। জলপাইটো মানে কেঁচা থাকিলে টেঙা লাগে, কিন্তু হ'লেও খাওঁ আৰু সেনেকৈ মানে টেঙা ভাল লাগে যিহেতু যেনেকৈ নহওঁ। কিন্তু যদি অলপমান পকা হয় তেতিয়া মানে টেঙাটো অলপ কমি যায়, তেতিয়া অলপ ভাল লাগে বাৰু খাই। আৰু এইজনী আমাৰ মহাৰাণী কিবা এটা খোৱা বস্তু ল'লে মনে মনে কাষত আহি বহি থাকে আহি, আৰু মানে মাছ নহ'লে একদম ভাত মুখতে নিদিয়ে। আৰু এতিয়া এপাক যাই আহোঁ বিয়া ঘৰত। মাহঁত গৈছে, এবাৰ যাই আহিছে পানী তোলা সময়ত, মই যাবই হোৱা নাই, চ' সেইকাৰণে এতিয়া যাব ওলাইছোঁ মা আৰু মই। আৰু দৰাৰ বিয়াত যাব ওলাইছোঁ আৰু একদম ওচৰতে হয়, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, এয়া তাতে হয় বিয়াখন। আৰু এয়া মা এতিয়া। আৰু মনতো ভাল লাগিছেনে কাপ কেকৰ ৰেপাৰ যে সেয়া দি বনাইছে, আমিও এবাৰ বনাইছিলোঁ দাদাৰ বিয়াত, এনেকৈ বনাইছিলোঁ। আৰু এয়া দৰা আৰু বিয়াৰ ঘৰত অলপ সময় থাকিলোঁ, থাকি ভাত পানী খাই দুটাই আহিলোঁ। আৰু গধূলিকৈ এবাৰ গৈছিলোঁ দৰা ধোৱা সময়ত, গোঁসাই পূজাৰ সময়ত, কিন্তু দেখাবলৈ নহ'ল বাৰু। হ'লেও ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।